আজি মই এটা একেবাৰে চিম্পুল উপায়েৰে মাছৰ আঞ্জা বনোৱা ৰেচিপি লৈ আহিছোঁ। এয়া সৰু সৰু মাছ লৈছোঁ। ইয়াতে পুঠি মাছো আছে আৰু কেইবাধৰণৰ বেলেগ বেলেগ কিবা কিবি মাছ আছে আৰু দুটা বিলাহী আৰু এয়া যে পিঁয়াজৰ নলা, পিঁয়াজৰ পাত বুলি কয়, এয়া পিঁয়াজৰ নলা বেছি লোৱা নাই, মই 4ডাল লৈছোঁ যিহেতু পাত বহুত আছে। এতিয়া এই বিলাহী দুটা আৰু এই পিঁয়াজৰ নলা দুটা ধুনীয়াকৈ মই মিহি মিহিকৈ কাটি ল'ম আৰু মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰি এইখিনি কাটি মই আপোনালোকক দেখুৱাই আছোঁ ইয়াত কি কি আৰু এড কৰিম। এয়া মই পিঁয়াজৰ পাতখিনি ধুনীয়াকৈ এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ আৰু বিলাহী দুটা যে থৈছিলোঁ, বিলাহী দুটা এনেকৈ মই ধুনীয়াকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু দুটা কেঁচা জলকীয়া এনেকৈ ফালি লৈছোঁ আৰু অলপ মই এয়া কালজিৰা লৈছোঁ। কালজিৰাখিনি মই তেলত দিম আৰু এয়া মই মাছ ফ্ৰাই কৰি আছোঁ। মাছটো ফ্ৰাই হোৱাৰ পিছত আপোনালোক মই দেখুৱাই আছোঁ। ইয়াত তেলখিনি গৰম হৈ গৈছে, ইয়াত মই কালজিৰা অলপ পৰিমাণ মতে দি দিছোঁ। মাছখিনি যিটো তেলত মই মাছখিনি ফ্ৰাই কৰিছিলোঁ সেই তেলখিনিতে মই কালজিৰাখিনি দি দিছোঁ। এতিয়া মই কি কৰিম, এয়া বিলাহীখিনি ইয়াত এনেকৈ মই দি দিলোঁ, কেঁচা জলকীয়াকেইটাও তাৰে লগতে দি দিছোঁ। বিলাহীখিনি যে কাটি থৈছিলোঁ ইয়াত মই দি দিছোঁ এনেকৈ। এতিয়া মই বিলাহীখিনি অলপ ভাজি ল'ম। বিলাহীখিনি মই ভাজি থাকোঁতেনে এতিয়া মই কাটি থোৱা যিখিনি পিঁয়াজৰ পাত আছিলে ইয়াত দি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মই এনেকৈ ভাজি ল'ম। তাৰপিছত মই আৰু ইয়াত কি দি আছোঁ দেখুৱাই আছোঁ। আগতে মই পাতখিনি ধুনীয়াকৈ এনেকৈ ভাজি লৈ ল'ম। পিঁয়াজখিনি ভাজি থাকোঁতেনে ইয়াত মই পৰিমাণ মতে অলপ নিমখ দিলোঁ, আধা চামুচ হালধি পাউডাৰ দিলোঁ, জিৰা 1 চামুচ দিছোঁ, জিৰাৰ পৰিমাণটো অলপ বেছিকৈ দিছোঁ আৰু ইয়াত ধনিয়া পাউডাৰটো পৰিমাণ মতে দিব আৰু অলপ ইয়াতে ৰেড চিলি দি দিছোঁ যাতে অলপ কালাৰটো ভাল আহে আৰু জ্বলা অলপ ভাল লাগে। কেঁচা জলকীয়া মই পিচি দিয়া নাই, দুটা কেঁচা জলকীয়া মই ইয়াত ফালি দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ এনেকৈ ভাজি ল'ম। ভাজি একদম উহাই ল'ম যাতে পানীটো ইয়াৰ শুহি যায়। পিঁয়াজৰ পাত আৰু বিলাহীখিনি ভাজি থাকোঁতে একদম অকণমান হৈ গৈছেগৈ চাওকচোন। ধুনীয়াকৈ এনেকৈ ভাজি ল'লোঁ মই। ভাজি পেলাই এতিয়া মই কি কৰিম, ইয়াতে অলপ পানী দি দিম। ইয়াত বেলেগ বেছি বস্তু একো ব্যৱহাৰ কৰা নাযায়, কম বস্তুতে ধুনীয়া এটা মাছৰ ৰেচিপি। আপোনালোকে কেতিয়াবা এনেকৈ বনাই খাই চাবচোন কেনেকুৱা লাগিছে। পানীটো আপোনালোকে পৰিমাণ মতে দিব, মই বেছি পানী দিয়া নাই, অলপেই পানী দিছোঁ যিহেতু পিঁয়াজৰ পাত যিমানখিনি জোখত লৈছিলোঁ সিমানখিনি আন্দাজত দি দিছোঁ। এতিয়া মই কি কৰিম, মাছখিনি যিখিনি মাছ মই ভাজি থৈছিলোঁ মাছখিনি ইয়াতে মই দি দিম। এতিয়া মিনিমাম 5 মিনিট সময় মই এইখিনি উতলাই ল'ম, উতলাই দেখুৱাই আছোঁ। মাছৰ আঞ্জা আলু মটৰ বিলাহী দিও খাই ভাল লাগে। সদায়নো একেটা ৰেচিপি কিমান খাম। এতিয়া যিহেতু পিঁয়াজৰ পাতৰ ছিজন, পিঁয়াজৰ পাত ধুনীয়া একদম ফ্ৰেছ ল'ব লাগে আৰু মাছৰ আঞ্জা এনেকৈ বনাই খাই জুতিয়েই বেলেগ। খাই চাবচোন।